নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা সৰুকৈ ৰেচিপি বনাম বুলি ভাবিছোঁ। পানী পিঠা বা বইল পিঠা বুলি ক'ব পাৰি। তাৰ কাৰণে এই নাৰিকল অকণমান ৰুকি লোৱা আছিলে, এইখিনি ৰাখি থোৱা আছিলে, এইখিনি আকৌ ৰুকি দিম এতিয়া। তাৰপিছত এই বাদাম দিম অকণমান, এই পানী লৈছোঁ আৰু এই চাউলৰ গুড়ি দেখাই আছোঁ। এইখিনি এতিয়া ৰেডি কৰি লৈছোঁ, নাৰিকল, চেনি, বাদাম আৰু অকণমান নিমখ। এতিয়া এইখিনি মিহলাই ল'ম, চাই থাকিব। তাৰপিছত এই বাদামখিনি দি লৈছোঁ। বহুত দিন হ'ল পানী পিঠা বনোৱাই নাছিলোঁ, ভাবিলোঁ আজি এটা বনাম, সেইটো ভিডিঅ' দিম বুলি ভাবিছোঁ। ভাল লাগিল নে নাই, কেনেকুৱা সেইটো নাজানো, আৰু খোৱাৰ পিছতে গম পাম। এইখিনি এতিয়া ৰেডি হৈ গ'ল। ইয়াৰ লগত দুটামান লাড়ুকো বনাই দিছোঁ, ভাপত দিয়া, পানী দিয়া লাড়ু কৰি বনাই খায়ো ভাল লাগে। এতিয়া বলক প্ৰেছাৰ কুকাৰটো তুলি দিওঁ। তাত এয়া পানীখিনি উতল আহিছে, দেখিছে। এতিয়া এই পিঠাকেইটা তাত দি আছোঁ উঠাই। এই পানীখিনি এগিলাচমান দিছোঁ, তাতকৈ অকণমান আধা গিলাচ বেছিকৈ দিছোঁ। এয়া চাওক, জুইটো অকণমান ল' ফ্লেমত দি লওঁ, নহ'লে হাতত লাগি ধৰে তাপটো। এই লাড়ুকেইটা একেলগে দি দিম ইয়াৰ লগতে। গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিম। দুটা চিটি আহিলে হৈ, চিটিটো লাগিছে, দুটা চিটি আহিলে বা তিনিটা আহিলে হৈ যাব। এয়া পিঠা হৈ গ'ল। এতিয়া পানীখিনিৰ পৰা উঠাই ল'ম।
এয়া পিঠাখিনি ৰেডি হৈ গ'ল। ঠাণ্ডা হ'লে খাই বেছি ভাল লাগিব, আৰু যদি বা আজি বনালে কাইলৈ খাই চাবচোন, তেতিয়া বেছি টেষ্টি হয়। এতিয়া মই ৰাতি বনাই থ'লোঁ, এতিয়া কালি ৰাতিপুৱাই খাম, তেতিয়া বেছি ভাল লাগিব। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ। এতিয়ালৈ আহিছোঁ, বাই বাই।